নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ দেশৰ উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিলে জগদীপ ধনখৰে ৰাষ্ট্ৰপতি ভৱনত শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত শপত গ্ৰহণ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ শপত গ্ৰহণ পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদসকল উপস্থিত থাকে জগদীপ ধনখৰ দেশৰ চতুৰ্থদশ উপৰাষ্ট্ৰপতি যোৱা 6 আগষ্টত অনুষ্ঠিত হৈছিল উপৰাষ্ট্ৰপতি নিৰ্বাচনত 528টা ভোট লাভ কৰি জয়লাভ কৰিছিল জগদীপ ধনখৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাই লাভ কৰিছিল 182টা ভোট উপৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজ্যপাল আছিল জগদীপ ধনখৰ পৰৱৰ্তী খবৰ আগন্তুক 14 আগষ্টত ৰাজ্যত মুকলি হ'ব 1000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ 25 লাখ টকাকৈ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই অংগনবাড়ী কেন্দ্ৰসমূহ 14 আগষ্টৰ দিনটোত অসমত মুকলি হ'ব 1000 আদৰ্শ অংগনবাড়ী কেন্দ্ৰ ৰাজ্য চৰকাৰৰ সোণালী শৈশৱ বিকশিত অসম আঁচনিৰ জৰিয়তে দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে চৰকাৰৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰে সমগ্ৰ ৰাজ্যত 1000 অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে আদৰ্শ অংগনবাড়ী কেন্দ্ৰই প্ৰতি 25 লাখ টকাকৈ ব্যয় সাপেক্ষে সুন্দৰ আন্তঃগাঁথনিৰে আদৰ্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি অসমেই হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য ইতিমধ্যে নিৰ্মাণ সমাপ্ত হোৱা 1000 অংগনবাড়ী কেন্দ্ৰ অহা 14 আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰি শিশুসকলৰ বাবে উৎসৰ্গা কৰা হ'ব এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ আজি বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ভিডিঅ' কনফাৰেন্স যোগে ৰাজ্যৰ প্ৰতিখন জিলাৰ অতিৰিক্ত উপায়ুক্ত মহিলা আৰু শিশু বিকাশ আৰু জিলা মহিলা আৰু শিশু বিকাশ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় মন্ত্ৰী অজন্তা নেওগে বিষয়াসকলক উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে আৰু শৃংখলিতভাৱে স্থানীয় ৰাইজৰ লগতে জনপ্ৰতিনিধিসকলৰ অংশগ্ৰহণ সুনিশ্চিত কৰি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 14 আগষ্টত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ বংৰাত নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো মুকলি কৰিব একেদিনা বিভাগীয় মন্ত্ৰী অজন্তা নেওগে যোৰহাট জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত মন্ত্ৰী নন্দিতা গাৰ্লোচাই বৰপেটাত মন্ত্ৰী উৰ্খাগৰা ব্ৰহ্মই বিশ্বনাথত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাছাৰত মন্ত্ৰী সঞ্জয় কিষাণে দৰঙত মন্ত্ৰী ৰণোজ পেগুৱে ধুবুৰীত মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ত মন্ত্ৰী কেশৱ মহন্তই গোলাঘাটত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ মহানগৰত মন্ত্ৰী যোগেন মোহনে লখিমপুৰত মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁৱত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত মন্ত্ৰী বিমল বৰাই শিৱসাগৰত আৰু মন্ত্ৰী অশোক সিংগালে শোণিতপুৰত এই নৱনিৰ্মিত আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব ইপিনে আজি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীয়ে 14 আগষ্টত উদ্বোধন কৰিবলগীয়া কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বংৰাত নিৰ্মাণ সমাপ্ত হোৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোত উপস্থিত হৈ শুভ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয় পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ অতি শীঘ্ৰে অযোগ্য হিতাধিকাৰীয়ে নিজেই কৰ্তন কৰক নিজৰ নাম অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ শীঘ্ৰেই কৰ্তন কৰক অযোগ্য হিতাধিকাৰীৰ নাম প্ৰশাসনে বান্ধি দিছে সময়সীমা অন্যথা প্ৰশাসনে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থা চৰকাৰী কৰ্মচাৰী বা আৰ্থিকভাৱে সবল ব্যক্তিয়ে কৰ্তন কৰিব লাগিব নিজৰ নাম 20 আগষ্টৰ পূৰ্বে কৰ্তন কৰক নিজৰ নাম অনলাইন পৰ্টেলৰ জৰিয়তে কৰ্তন কৰিব পাৰিব নিজৰ নাম বিত্তীয় বিভাগৰ সচিবে জাৰি কৰিলে নিৰ্দেশনা বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ
অসমত উপস্থিত কমনৱেলথ গেমছত সোণৰ পদক অৰ্জন কৰা গোলাঘাট জিলাৰ সৰুপথাৰৰ নয়নমণি শইকীয়া। অসমত উপস্থিত গোলাঘাট জিলাৰ সৰুপথাৰৰ নয়নমণি শইকীয়া। বৰঝাৰ বিমানবন্দৰত উপস্থিত গ'ল্ড মেডেলিষ্ট নয়নমণি শইকীয়া। বিমানবন্দৰত নয়নমণিক উষ্ম আদৰণি জনোৱা হয়। বিমানবন্দৰত লন বল এছ'চিয়েশ্যন বিধায়ক বিশ্বজিৎ ফুকনৰ আদৰণি। আৰক্ষী বন বিভাগ বিভিন্ন সংগঠনে উষ্ম আদৰণি জনায় নয়নমণি শইকীয়াক। বিমানবন্দৰতে নিজৰ কন্যা সন্তানক মৰম কৰে নয়নমণিয়ে। লন বলত দলীয়ভাৱে পদক লাভ কৰিছিল নয়নমণি শইকীয়াই। সোণৰ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা হৈছে নয়নমণি শইকীয়া। বিমানবন্দৰৰ পৰা স্বামীৰ সৈতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ ৰাওনা হয় নয়নমণি শইকীয়া। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ। ধুবুৰীৰ ভাৰত বাংলা সীমান্তত হিন্দু যুৱকে লৈছে বন্দুক চলোৱাৰ প্ৰশিক্ষণ। কট্টৰপন্থী হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগৰিয়াৰ বজৰং দলে দিছে বন্দুকৰ ট্ৰেইনিং। প্ৰবীণ ভাই টগৰিয়াই আৰম্ভ কৰিছে বন্দুকৰ প্ৰশিক্ষণ। অসমৰ ধুবুৰীত অস্ত্ৰ প্ৰশিক্ষণৰ ভয়ানক দৃশ্য। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বেনাৰত গোলকগঞ্জত প্ৰশিক্ষণ। আন্তঃৰাষ্ট্ৰীয় বজৰং দলৰ সদস্যৰ অংশগ্ৰহণ এই প্ৰশিক্ষণ শিবিৰত। জেহাদীৰ বিৰুদ্ধে যুঁজিবলৈ ৰাইফলৰ প্ৰশিক্ষণ। ভাৰত বাংলাদেশ সীমান্তত চলিছে টগৰিয়াৰ কেম্প। প্ৰবীণ ভাই টগৰিয়াই আৰম্ভ কৰিছে বন্দুকৰ প্ৰশিক্ষণ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ দুজন ঘুষখোৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই। উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ'ল এগৰাকী আবকাৰী পৰিদৰ্শক। গ্ৰেপ্তাৰ হোৱা আবকাৰী বিষয়াগৰাকীৰ নাম হৈছে লোহিত ফুকন। বোকাখাতৰ আবকাৰী পৰিদৰ্শক আছিল লোহিত ফুকন। দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে লোহিত ফুকনক। ইপিনে তামোলপুৰতো হাতেলোতে গ্ৰেপ্তাৰ হ'ল আন এজন বিষয়া। উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ কৰ্মচাৰী গোপীনাথ দাসক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি আৰু তদাৰকী শাখাই। তামোলপুৰৰ কাৰ্যালয়তে ধন লৈছিল গোপীনাথ দাসে। ৫,০০০ টকা উৎকোচ লওঁতে হাতেলোতে গ্ৰেপ্তাৰ হয় গোপীনাথ দাস। পৰৱৰ্তী খবৰ, নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ লিংমেনৰ ৰূপত এইবাৰ বিজেপি নেতা। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত 2 আলফা লিংমেন আটক। সোণাৰীত আটক কৰা হৈছে 2 আলফা লিংমেন। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত 2 আলফা লিংমেন আটক। সোণাৰীত আটক কৰা হৈছে 2 আলফা লিংমেন। সাপেকাঠি আৰক্ষীয়ে আটক কৰে জিতু বৰা আৰু মৃদুল বৰাক। আলফা স্বাধীনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰা হৈছে দুয়োকে। আটকাধীন জিতু বৰা বিজেপিৰ সদস্য। সংগ্ৰামী যুৱ পৰিষদ এৰি কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰিছিল জিতুৱে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ নতুন মুখ্য সচিব হ'ব পৱন কুমাৰ বৰঠাকুৰ। ৩১ আগষ্টত অৱসৰ ল'ব বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ'ব পৱন কুমাৰ বৰঠাকুৰ। ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য সচিব জিষ্ণু বৰুৱাই। বৰ্তমান অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বত আছে পৱন কুমাৰ বৰঠাকুৰ। ৩১ আগষ্টৰ দিনাই কাৰ্যভাৰ গ্ৰহণ কৰিব পৱন কুমাৰ বৰঠাকুৰে। ইপিনে অৱসৰ গ্ৰহণৰ পিছতে জিষ্ণু বৰুৱাই দায়িত্ব ল'ব APDCLৰ অধ্যক্ষৰ। 2 বছৰৰ বাবে APDCLৰ অধ্যক্ষৰ দায়িত্ব অৰ্পণ কৰা হৈছে জিষ্ণু বৰুৱাক। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। অক্টোবৰ মাহৰ পৰা কৰদাতাই নাপাব অটল পেঞ্চন যোজনাৰ সুবিধা। কৰদাতাৰ বাবে মোদী চৰকাৰে বন্ধ কৰিলে আন এখন পেঞ্চন আঁচনি। দেশৰ আয়কৰ দাতালৈ আন এক বেয়া খবৰ। আয়কৰ দিয়া লোকৰ বাবে মোদী চৰকাৰে বন্ধ কৰিলে অটল পেঞ্চন যোজনা। 1 অক্টোবৰ 2022 পৰা এই লোকসকলৰ বাবে বন্ধ হ'ব অটল পেঞ্চন যোজনা। আপুনি যদি কেতিয়াবা আয়কৰ দিছে তেতিয়াহ'লে অক্টোবৰ মাহৰ পৰা বন্ধ হৈ যাব আপোনাৰ অটল পেঞ্চন যোজনাৰ একাউণ্ট। পূৰ্বৰ নিয়ম অনুসৰি 18 বছৰৰ পৰা 40 বছৰৰ যিকোনো ব্যক্তিয়ে লাভ কৰিছিল এই সুবিধা। 60 বছৰৰ পিছত এই আঁচনিৰ অধীনত প্ৰতি মাহে 1,000 টকাৰ পৰা 5,000 টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে। মৃত্যুৰ পিছতো সেই ব্যক্তিগৰাকী নমিনীয়ে লাভ কৰে এই ধনৰাশি।
কিন্তু নতুন সংশোধনী অনাৰ লগে লগেই কৰদাতাই নাপাব অটল পেঞ্চন যোজনাৰ সুবিধা। ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে এক উদ্বেগজনক খবৰ। ৰাজ্যত 26,000 নিযুক্তিৰ পূৰ্বেই চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ। CIDৰ জালত পৰিছে আলী হুছেইন বৰভূঞা নামৰ এগৰাকী ব্যক্তি। ধন দিলে পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত দিম বুলি হোৱাটছএপত SMS দিয়াৰ অভিযোগ ব্যক্তিজনৰ বিৰুদ্ধে। ৰাজ্যত 26,000 নিযুক্তিৰ পূৰ্বেই ধন সংগ্ৰহৰ অভিযোগ। প্ৰশ্নকাকতৰ বাবদ ধন দিবলৈ SMS কৰাৰ অভিযোগ। ধন দিলে পৰীক্ষাৰ আগদিনা প্ৰশ্নকাকত যোগান ধৰা হ'ব বুলি হোৱাটছএপত SMS। এই সংক্ৰান্তত CIDৰ জালত পৰিছে আলী হুছেইন বৰভূঞা নামৰ এগৰাকী ব্যক্তি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ নামত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। হোৱাটছএপ গ্ৰুপৰ জৰিয়তে নিবনুৱালৈ ধন বিচাৰি SMS দিয়াৰ অভিযোগ উত্থাপন হৈছে।